হেল্ল' গাইজ, মই দীপক নৰহ আৰু আজি অলপ ওলাই আহিলোঁ গাড়ীখন লৈ কামলৈ বুলি। আজি মানে দোকান এখনত ডেলিভাৰী কৰিব যাম। তো ভাবিলোঁ আপোনালোকক অলপ জেগাবোৰ দেখুৱাই যাম। তো চাই থাকক জেগাবোৰ, আপোনালোকক দেখুৱাই যাম যি দেখুৱাব পাৰোঁ। তো ভিডিঅ'টো কণ্টিনিউ চাই থাকক, লাইক এটা কৰিব আৰু প্লিজ স্কিপ নকৰিব, কাৰণ মোক ৱাচ টাইমৰ বহুত জৰুৰী হৈ আছে। প্লিজ 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 আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্লিজ চাই থাকক।
চাওক এই গোৱাৰ বহুত ডাঙৰ এখন গীৰ্জা হয় এখন তো আপোনালোকে ইয়াত চবেই ফটো চটো শ্বুট কৰি আছে ইয়াত ফিল্মৰো শ্বুটিং হয় বহুত হেৰি হিন্দী ফিল্মৰো ইয়াত শ্বুটিং হয় তো সেয়াই আৰু এই গীৰ্জাঘৰখন আপুনি লাগিলে প্লিজ কৰি ল'ব আজি মানে গাড়ীখন বহুত বেয়া গাড়ী এখন পালোঁ মানে ইয়াত হৰণো নাই ব্ৰেকো নাই মানে কি ক'ম আৰু তেনেকৈ চলি আছে আৰু গাইজ ইয়াতে প্ৰগ্ৰাম হয় ইয়াত কেতিয়াবা ইয়াতে এইখন জাহাজ নদীৰ ওপৰত আছে এইখন পানীৰ ওপৰত আৰু এই গোটেই মানে ইমান বিউটি মানে কি ক'ম আৰু বহুত ভাল লাগে এইখন ये ब्रिज का नाम क्या था ब्रिज का नाम क्या था मांडवी अटल सेतु ये बड़ा वाला ब्रिज का नाम है अटल सेतु जो अटल बिहारी वाजपेयी है ना उनके नाम पर रखा है उसका नाम अटल सेतु करके अटल सेतु ना तो এইখন এই অটল বিহাৰী বাজপেয়ীৰ নামৰ ৰাখিছে কাৰণে এইখন অটল সেতু অটল সেতু বুলি কোৱা হয় তো এইখনে আৰু অটল সেতু আৰু এইফালে মানে এইফালে যিফালে মানে নেজাৰটো বেছি ভাল আছে এইফালে মানে ৰ'দ দিছে কাৰণে ইমান ক্লিয়াৰকৈ নাহিব পাৰে তথাপি আপোনালোকে দেখাব চেষ্টা কৰিছে ইয়াত এইফালে এটা জংঘল আৰু এইফালে বিউটিফুল নাজাৰা আজিৰ কাম ইমানে আছিলে আমাৰ এই ঘৰটো গৈ আছোঁ ৰুম আৰু আজি যদি ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি ল'ব ছাবস্ক্ৰাইব আৰু এনেদৰে আপোনালোকক সদায় মৰম আৰু আশীৰ্বাদ দি থাকিব বুলি আশা কৰিলোঁ আজিলৈ বাই বাই তাত লগ পাম মই এটা